আমাৰ কচুগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত গাম্বাৰী বিল VCDC 2 নং কুশ্চাকাটি গাঁৱৰ নাওখলাৰ যি চুবা আছে, এই চুবা এখনৰ এখন স্কুল যিটো নাওখলা LP স্কুল, এই স্কুলত আজি গুণ উৎসৱ চলি আছে। আৰু যি এই গুণ উৎসৱৰ যি পদক্ষেপ আমাৰ চৰকাৰী বিভাগীয় কৰ্তৃপক্ষ লৈছে, তাক আমি অতি সন্মান জনাইছোঁ। আৰু এই পদক্ষেপটো বহুত ভাল। আৰু এই পদক্ষেপত আশা কৰোঁ যে ভৱিষ্যত প্ৰজন্মৰ বহুত উপকৃত হ'ব, এই আশা কৰিছোঁ আৰু ইয়াৰ শলাগ জনাইছোঁ। যিয়ে নহওক, এই শিক্ষা ব্যৱস্থা আগবঢ়াই ল'ব গ'লে কিছু সুবিধাৰ দৰকাৰ হয়, কিন্তু সেইখিনি এই নাওখলা LP স্কুলত পৰ্যাপ্ত পৰিমাণে দেখা পোৱা হোৱা নাই। কিয়নো দুখন নদী থকাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ পৰা অনুদান দিয়া সত্ত্বেও দুখন নদী, এখন হ'ল আউতিহাৰা আৰু এখন গুৰুফলা যিটো নদী, এই গৰাখহনীয়াত আমাৰ বহুত বিধ্বস্ত ক্ষতি সাধন কৰিছে। ইয়াৰ ফলত আমি বহুত সমস্যাৰ সন্মুখীন হৈছোঁ। বিগত দিনতো আমি চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ হতুৱাই আমি অনুৰোধ জনাইছিলোঁ যে আমাক অলপ সহায় সহযোগিতা কৰিব লাগে। এইবাৰো আশা কৰিছোঁ আমাৰ বিভাগীয় কৰ্তৃপক্ষই যাতে এই নাওখলা LP স্কুলৰ প্ৰতি অলপ সুনজৰ দিয়ে, এই আশা কৰিছোঁ। ইয়াত গুণোৎসৱৰ এক্সটাৰ্নেল হিচাপে আহি আনন্দিত হৈছোঁ, কিন্তু ইয়াত পৰিৱেশটো যিটো দেখা পাইছোঁ ভালেই যেন হ'ব লাগে। গুণোৎসৱৰ পদক্ষেপটো আমি ভালে বুলি ক'ব পাৰোঁ, কাৰণ গুণোৎসৱৰ পৰা স্কুলৰ ইম্প্ৰুভমেণ্ট যিটো বা ছাত্ৰ ছাত্ৰীৰ ইম্প্ৰুভমেণ্ট, সেইটো ভালেই হ'ব।